বন্ধু বান্ধৱীসকল ADRE 3.0 লগতে 2026ত অসম চৰকাৰৰ আহিবলগীয়া সকলো পৰীক্ষাৰ বাবে সুবিধা হোৱাকৈ আজি এই গুৰুত্বপূৰ্ণ MCQ প্ৰেক্টিছ সেট লৈ আহিছো ভিডিঅটো শেষলৈকে স্কিপ নকৰাকৈ চাব কাৰণ আজি ভিডিঅটো বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু ভিডিঅটো ভাল লাগিলে Assamese Mass Study YouTube চেনেল আৰু Manas Study Facebook পেজটোক নিজৰ কৰি ল'বলৈ নাপাহৰিব আজি ভিডিঅৰ প্ৰথম আৰু গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে কুম্ভ মেলা কিমান বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব সকলোৱে কমেন্ট কৰি জনাবা তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি 12 বছৰৰ মূৰে মূৰে নেক্সট প্ৰশ্নটো খুলিছে কোন দেশত ইউটিউব নিষিদ্ধ অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব সকলোৱে কমেন্ট কৰিবা তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি চীন দেশত নেক্সট প্ৰশ্নটো খুলিছে কোনটো চৰাইৰ কণী আটাইতকৈ ডাঙৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব সকলোৱে কমেন্ট কৰিবা তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি উটপখী নেক্সট প্ৰশ্নটো খুলিছে ভাৰতৰ কোনখন ৰাজ্যত থৰ মৰুভূমি আছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব সকলোৱে কমেন্ট কৰিবা তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰাজস্থান নেক্সট প্ৰশ্নটো খুলিছে কোন দেশত সৰ্বপ্ৰথমে কাগজ আৱিষ্কাৰ হৈছিল তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি চীন দেশত সৰ্বপ্ৰথমে চীন দেশত কাগজৰ আৱিষ্কাৰ হৈছিল আজিৰ ভিডিঅ'ৰ নেক্সট গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে কম্পিউটাৰ মগজু বুলি কাক কোৱা হয় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব সকলোৱে কমেন্ট কৰিবা তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি CPU নেক্সট প্ৰশ্নটো সুধিছে ইউনেস্কো মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি পেৰিছ ইউনেস্কোৰ মুখ্য কাৰ্যালয় ফ্ৰান্স দেশৰ পেৰিছত অৱস্থিত নেক্সট প্ৰশ্নটো সুধিছে অগ্নিগড় চহৰ বুলি অসমৰ কোনখন ঠাইক কোৱা হয় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব সকলোৱে কমেন্ট কৰিবা তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি তেজপুৰ নেক্সট প্ৰশ্নটো সুধিছে দবা খেলৰ আৱিষ্কাৰ কোনখন দেশত হৈছিল তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি ভাৰত দেশত নেক্সট প্ৰশ্নটো সুধিছে তাজমহল কোনখন নদী পাৰত অৱস্থিত তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি যমুনা নদী আজিৰ ভিডিঅ'ৰ নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে কোনটো প্ৰাণীৰ তিনিটা হৃদপিণ্ড আছে তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি অক্টোপাছ নেক্সট প্ৰশ্নটো সুধিছে পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গছটোৰ নাম কি তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি শুক্ৰ গ্ৰহ নেক্সট প্ৰশ্নটো সুধিছে ভিক্টোৰিয়া মেমৰিয়েল হল ক'ত অৱস্থিত তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি কলকাতা নেক্সট প্ৰশ্নটো সুধিছে সাহিত্য একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব সকলোৱে কমেন্ট কৰিবা তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি দিল্লী নেক্সট প্ৰশ্নটো সুধিছে বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায়
তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভূটান। নেক্সট প্ৰশ্নটো সুধিছে মানৰ দ্বিতীয় আক্ৰমণ কেতিয়া হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1819 চনত। মানৰ দ্বিতীয় আক্ৰমণ মূলতঃ 1819 চনৰ পৰা 1821 খ্ৰীষ্টাব্দৰ ভিতৰত বুলি পোৱা যায়। 1821 অপশ্যন আহিলেও শুদ্ধ হ'ব। এতিয়া আহোঁ নেক্সট গুৰুত্বপূৰ্ণ প্ৰশ্নটোলৈ। অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন ঠাইক কোৱা হয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব সকলোৱে কমেণ্ট কৰিবা। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট। নেক্সট প্ৰশ্নটো সুধিছে অসম দিৱস কোন তাৰিখে পালন কৰা হয়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2 ডিচেম্বৰ। নেক্সট প্ৰশ্নটো সুধিছে খাজুৰাহ মন্দিৰ কোনখন ৰাজ্যত আছে? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মধ্যপ্ৰদেশ। নেক্সট প্ৰশ্নটো সুধিছে অসম আৰক্ষীৰ প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দেৰগাঁও।